আমাৰ দলীয় যেটো ইন্টাৰনেল মেটাৰ্স ইয়াৰ ওপৰত আলোচনা হৈছে দীৰ্ঘদিন ধৰি আমাৰ CWC হোৱা নাছিলে এক্সিকিউটিভ হোৱা নাছিলে এই কাৰণে আজি বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনা হৈছে আলোচনা হৈছে আৰু UPPL দলটো অধিক শক্তিশালী দল হিচাপে গঢ় দিয়া আমাৰ যিবিলাক কাম কাজ চৰকাৰত চলি আছে হেতুত কেনেকৈ আমাৰ দলীয়ভাৱে সমৰ্থন কৰিব পাৰে সাপোৰ্ট কৰিব পাৰে এই কথাবিলাক আলোচনা হৈছে আৰু সকলো আমাৰ ইয়াত উপস্থিত আমাৰ জিলা কমিটি সকলে নিজৰ নিজৰ ৰিপৰ্ট সাবমিট কৰিছে আৰু এটা সুন্দৰ পৰিৱেশত আজি আমাৰ আলোচনা হৈ গ'ল আৰু সবে প্ৰস্তুতি হৈছে কি আগন্তুক যেটো আমাৰ বিধানসভা নিৰ্বাচন আছে হেতু অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ UPPL দলে ইতিমধ্যে প্ৰস্তুত হৈছে আচ্ছা বিধানসভা বিগত যি পৰিষদীয় নিৰ্বাচন আপোনালোকৰ মিত্ৰতা আছিলে বিজেপি UPPL আৰু গণসুৰক্ষা পাৰ্টিৰ এই আগন্তুক বিধানসভা নিৰ্বাচন আপোনালোকৰ মিত্ৰতা অক্ষুণ্ণ থাকে কি মানে যোৱাবাৰৰ যেটো মিত্ৰতা আছিলে তাত মিত্ৰতা বুলি তেনেকুৱা অফিচিয়েল একো নাছিলে মানুহবিলাকে কৈ মিত্ৰতা বুলি এটা কিবা আনি দিছে এনিৱে এটা আন্ডাৰষ্টেণ্ডিং এটা আছে আমাৰ মাজত এতিয়া এইটোকে এটা ফৰ্মেল ৰূপ দিবাৰ কাৰণে আমাক অলপ সময় লাগিব আৰু আমি আলোচনা বিলোচনা চলাই আছো কি কম সময়ৰ ভিতৰতে এই কথাটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি কিছুমান ইনিচিয়েটিভ ল'ম অহাকালি BTC একৰ্ড মানে অনুষ্ঠিত কৰিব হাগ্ৰাম মহিলাৰ নেতৃত্বত বিগত সময়ছোৱাত BTC একৰ্ডৰ দিনাখন তেওঁলোকে স্থানীয় বন্ধ ঘোষণা কৰিছিলে পৰৱৰ্তী সময়ত আপোনাৰ চৰকাৰে সেই দিনটোক বা অনাগত যি BTR ডে আছে সেই দিনবিলাকক আপোনালোকে স্থানীয় বন্ধ হিচাপে ঘোষণা কৰাৰ কিবা পৰিকল্পনা হাতত লৈছে নেকি চাওক আমাৰ কাৰণে গোটেইকেইটা একৰ্ডে ইম্পৰ্টেণ্ট 1993 BSc একৰ্ড হৈছিল 20 ফেব্ৰুৱাৰী সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইটো এটা ঐতিহাসিক দিন 2003 10 ফেব্ৰুৱাৰীত BTC একৰ্ড হৈছে সেইটো আমাৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট দিন ইয়াতো আমি কিবা এটা পাইছোঁ আৰু 27 জানুৱাৰী 2020 সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট দিন ইয়াতো আমি কিবা এটা ৰাজনৈতিক অধিকাৰ পাবলৈ সক্ষম হৈছোঁ গতিকে এই গোটেইকেইটা দিনে আমাৰ কাৰণে ইম্পৰ্টেণ্ট দিন আৰু যেটো বন্ধ দিয়া বা বন্ধ নিদিয়া সেইটো ডাঙৰ কথা নহয় কাৰণ বন্ধ কালচাৰটো আমি লাহে লাহে গুচাব লাগিব যোৱা 30-40 বছৰত আমি বন্ধই কৰি আছোঁ বেছিভাগ বিভিন্ন আন্দোলন কৰি পেলাই তো তথাপিতো আমাৰ যেটো ৰেসপেক্ট যেটো অনাৰ আমাৰ যেটো শ্ৰদ্ধা এই দিনৰ প্ৰতি এই দিৱসৰ প্ৰতি সেইটো সদায় থাকিব আৰু অহাকালিৰ দিনত আমি এটা ভাল দিন আমাৰ কাৰণে সেইটো আমাৰ নিজৰ লাইনত আমি সেইটো অবজাৰ্ভ কৰিম কেনেকৈ পাৰোঁ সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব স্যার বিধানসভা নির্বাচন বিজেপি ইতিমধ্যে টঙালি মানিছে যে আটাইকেইটা সমষ্টিতে কেন্দ্ৰীয় কৰিব কিন্তু ইয়াৰ কথা যদি আপোনালোকে কি কৰিব আমিও ৰছী বান্ধিছোঁ তেখেতসকলে টঙালি বান্ধিছে আমি ৰছী বান্ধিছোঁ কোমৰত আমি গামচাও বান্ধিছোঁ কোমৰত গতিকে চবে যুঁজিম আৰু বাক্সা এইবিলাক তিনিটা সমষ্টিতে তেওঁলোকে দিয়াৰ কাৰণে পৰিকল্পনা কৰিছে আৰু সেইমতে কেণ্ডিডেট ঠিকো কৰিছে চবেই ঠিক কৰিব কেণ্ডিডেট ইলেকশ্যনো আহি আৰু পলিটিকেল দলে কেণ্ডিডেট ঠিক নকৰিলে কেনেকৈ হ'ব কেণ্ডিডেট ঠিক কৰিবই লাগিব আমিও কেণ্ডিডেট ঠিক কৰিছোঁ বন্ধুত্বপূৰ্ণ যুঁজ নাই এতিয়ালৈকে তেনেকুৱা একো নাই বন্ধুত্বপূৰ্ণ যুঁজ হ'ব না অফিচিয়েলি এলায়েন্স হ'ব আলোচনা চলি আছে আৰু কম সময়ৰ ভিতৰতে সেইটো এটা অফিচিয়েল এটা ডিক্লাৰেশ্যন আপোনালোকে দেখিবলৈ পাব UPPL নিজাববীয়াকৈ কিমানকেইটা সমষ্টিত কেণ্ডিডেট প্ৰক্ষেপ কৰিব আমাৰ যিখিনি সমষ্টি আছে প্ৰত্যেকটা সমষ্টিৰ কাৰণে কেণ্ডিডেট আছে আৰু BTRৰ বাহিৰৰ কাৰণে আমাৰ কেণ্ডিডেট আছে হাগ্ৰাম মহিলাৰ কৈ আছে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পিছত তেওঁ পুনৰ শাসনলৈ আহিব এইটো চবেই কয় মানে কেতিয়াবা কয় কিং মেকাৰ কেতিয়াবা কয় লিডাৰ হ'ম এইটো চবেই কয় পিছত ৰিজাল্টেহে ক'ব আমি প্ৰায় 26 সমষ্টিত আমি কেণ্ডিডেট দিব পাৰোঁ কিন্তু এতিয়া আমাৰ দলেহে ঠিক কৰিব আমি কিমানত